বিদ্যালয়সমূহত পাঠদানৰ সময়সীমা পুনৰ সলনি কৰা হৈছে আৰু কাইলৰ পৰা সকলো শিক্ষানুষ্ঠানত পুৱা 7:30 পৰা আৰম্ভ হ'ব পাঠদান। প্ৰাথমিক পৰ্যায়ত পাঠদান আৰম্ভ হ'ব পুৱা 7:30 পৰা 12 বজালৈ। মাধ্যমিক পৰ্যায়ত পাঠদান হ'ব পুৱা 7:30 পৰা দুপৰীয়া 1 বজালৈ। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে আৰু জিলা আয়ুক্তৰ পৰামৰ্শত এই নিৰ্দেশনা জাৰি কৰিছে IS দীপিকা চৌধুৰীয়ে। কামৰূপ মহানগৰৰ সকলো শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনা আৰু 15 আগষ্টলৈকে বহাল থাকিব এই নিৰ্দেশনা। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তৰ এটা অত্যন্ত জৰুৰী খবৰ যে কামৰূপ মহানগৰৰ সকলো বিদ্যালয়ত কাইলৰ পৰা পুৱা 7:30 আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান আৰু এই গ্ৰীষ্ম প্ৰবাহৰ বাবে হয়তো ৰাজ্যৰ বাকী জিলাসমূহতো এনে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে। এই প্ৰচণ্ড গৰমৰ বাবে আপোনালোকে কি বিচাৰে যে ৰাজ্যৰ বাকী জিলাসমূহতো 7:30 পৰা পাঠদান হোৱাটো প্ৰয়োজন নে? কমেণ্ট যোগে জনাব পাৰে নিজৰ মতামত।